নমস্কাৰ বন্ধুসকল, উন্নতি ভিডিঅ'লৈ মই সমুজলে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ এই ইউটিউব চেনেল লাৰ্ণ এণ্ড কমপ্লিট। বন্ধুসকল, আজি মই আপোনালোকক এই ভিডিঅ'টোত আসাম পুলিচ ABUB যি নতুনকৈ এডভাৰটাইজমেণ্ট ওলাইছে, এই এডভাৰটাইজমেণ্টটোত আগৰ তুলনাত কি চেঞ্জ হৈছে মই তাকে ক'ব চেষ্টা কৰিম। আপোনালোকে যদি আসাম পুলিচৰ নিউ কেণ্ডিডেট হয় তেন্তে ভিডিঅ'টো মিছ নকৰিব, শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গমেই পাইছে যে আসাম পুলিচ ABUB মোৰ টোটেল 2134টা পদ ওলাইছে, য'ত নেকি ইউবিৰ বাবে 705টা পদ আৰু এবিৰ বাবে 1429টা পদ ওলাইছে। বন্ধুসকল, আপোনালোকৰ এইটো এডভাৰটাইজমেণ্টৰ অনলাইন ষ্টাৰ্ট হ'ব 10 ডিচেম্বৰ 2021 আৰু আপোনালোকৰ লাষ্ট ডেট আছে 9 জানুৱাৰী 2022। বন্ধুসকলে এইখিনিলৈকে আপোনালোকে সকলোৱে গমেই পাইছে। এতিয়া মই আপোনালোকক এই ভিডিঅ'টোত আসাম পুলিচ ABUB যি আগৰ 2018ৰ যি বৰ্তমান ৰিক্ৰুটমেণ্ট ফিজিকেল টেষ্ট হৈ গৈছে, সেই তুলনাত নতুন এডভাৰটাইজমেণ্টটো কি ডিফাৰেঞ্চ আছে মই তাকে ক'ব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। বন্ধুসকল, আপোনালোকে এইখন চাই লওক। আপোনালোকে এইখন মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্টটো চালে আপোনালোকে গম পাব আগৰ তুলনাত কি চেঞ্জ হৈছে। বৰ্তমান আপোনালোকৰ এটা কথা মই আৰম্ভণিতে কৈ লওঁ। আপোনালোকৰ বৰ্তমান ABUBত আগতে অৰেল বা ভাইভা নাছিলে, এইবাৰ ভাইভাই দিছে আৰু অৰেল দিছে। 5 মাৰ্কছৰ আপোনালোকৰ অৰেল বা ভাইভা হ'ব। বন্ধুসকল, তাৰ উপৰিও আপোনালোকৰ চাওক, আপোনালোকে এখন চালে গম পাব UB কনষ্টেবলৰ কাৰণে আপোনালোকৰ টোটেল মাৰ্কছ হ'ব ফিজিকেল আৰু ৰিটেন টেষ্ট মিলাই 100 মাৰ্কছ হ'ব। আপোনালোকে সেইখিনি চাই লওক। UB কনষ্টেবলৰ কি চেঞ্জ হৈছে। চেঞ্জটো হৈছে বৰ্তমান UB কনষ্টেবলৰ অৰেল আৰু ভাইভাত 5 মাৰ্কছ আছে। ফিজিকেল টেষ্ট অৰ্থাৎ ফিজিকেল টেষ্টটো একেই আছে UBৰ বাবে, UB কেণ্ডিডেটসকলৰ বাবে 40 মাৰ্কছ আছে। 3200 মিটাৰ ৰানিং আৰু লং জাম্প আছে। আৰু আপোনালোকৰ ৰিটেনটোত অলপ চেঞ্জ হৈছে। এতিয়া বৰ্তমান ৰিটেনটো আপোনালোকৰ এই নতুন এডভাৰটাইজমেণ্টত 40 মাৰ্কছৰ হ'ব, আগতে আছিলে 50 মাৰ্কছ। আৰু আপোনালোকৰ NCC আৰু একাডেমিক অৰ্থাৎ কম্পিউটাৰ চাৰ্টিফিকেটৰ একো ইয়াত এক্সট্ৰা মাৰ্ক নাই। বৰ্তমান NCC আৰু একাডেমিক আপোনালোকৰ যি আছে তাৰ ওপৰত 10 মাৰ্কছ আছে আৰু ভাইভা আৰু 5 মাৰ্কছ। বন্ধুসকলে এইখিনি হৈছে UB কনষ্টেবলৰ কাৰণে। আৰু নেক্সট আপোনালোকে চাওক AB কনষ্টেবলৰ কাৰণে। AB কনষ্টেবলৰ কাৰণে অলপ চেঞ্জ আহিলে। AB কনষ্টেবলৰ কাৰণে আপোনালোকৰ টোটেল ফিজিকেলত মাৰ্ক হ'ব PST অৰ্থাৎ 60 মাৰ্কছ। 60 মাৰ্কৰ আপোনালোকে ইয়াত আহিব চিনাপটোৰ কথা মই এক্সট্ৰা লাষ্টত শেষত ক'ম, চিনাপৰ কিমান মাৰ্কছ আছে। টোটেল AB কনষ্টেবলৰ কাৰণে চিনাপটো আহিছে নতুনকৈ 8 হৈছে। আগতে চিনাপ নাছিলে, আগতে 3200 মিটাৰ ৰানিং আছিলে আৰু লং জাম্প আছিলে। 3200 মিটাৰ লং জাম্প আৰু ৰানিঙৰ উপৰিও এইবাৰ আপোনালোকৰ চিনাপৰ কাৰণে 20 মাৰ্কছ অৰ্থাৎ ফিজিকেলত আপোনালোকৰ 60 মাৰ্কছ আৰু আপোনালোকৰ ৰিটেনত হ'ব 45 মাৰ্কছ আৰু NCC যদি আপোনালোকৰ আছে 5 মাৰ্কছ আছে আৰু অৰেলৰ আৰু ভাইভাত বা 5 মাৰ্কছ। টোটেল আপোনালোকৰ AB কনষ্টেবলৰ কাৰণে আপোনালোকৰ টোটেল মাৰ্কছ হ'ব 115 মাৰ্কছ। থাৰ্ডত আপোনালোকে চাওক AB কনষ্টেবল ফিমেলৰ কাৰণে অৰ্থাৎ ছোৱালীসকলৰ বাবে টোটেল আপোনালোকৰ ফিজিকেলত মাৰ্ক থাকিব 40 মাৰ্কছ। ঠিক আগৰ যেনেদৰে আছিলে তেনেদৰে আছে। 40 মাৰ্কছ আছে ফিজিকেলত, 20 মাৰ্কছ ৰানিঙৰ বাবে আৰু 20 মাৰ্কছ লং জাম্পৰ বাবে। আৰু আপোনালোকৰ ৰিটেন টেষ্টত মাৰ্কছ হ'ব 45 মাৰ্কছ আৰু আপোনালোকৰ NCC যদি আছে আপোনালোকৰ 5 মাৰ্কছ আছে তাত এক্সট্ৰা আৰু অৰেল বা ভাইভাত আপোনালোকে 5 মাৰ্কছ। বন্ধুসকল, নতুন এডভাৰটাইজমেণ্টত এড হোৱা বস্তুকেইটা হৈছে আপোনালোকৰ 5 মাৰ্কছ ভাইভা আছে আৰু AB কনষ্টেবলৰ কাৰণে 20 মাৰ্কছ চিনাপ আছে। বন্ধুসকল, এইখিনি আপোনালোকৰ চেঞ্জ হৈছে। যিসকলে আগতে ভাবি আছিলে আগতে হ'ব বুলি, সেইটো নহয়। এইবাৰ বৰ্তমান বহুত চেঞ্জ হৈছে, আপোনালোকে চাই লওক। চিনাপৰ বাবে মই এক্সট্ৰা লাষ্টত শেষত মই ক'ম আপোনালোকে চিনাপৰ ক'ত কিমান মাৰ্কছ আছে। আপোনালোকে এতিয়া চাওক UB কনষ্টেবলৰ কাৰণে টোটেল মাৰ্কছ হ'ব 100 মাৰ্কছ আৰু AB কনষ্টেবলৰ কাৰণে টোটেল মাৰ্কছ হ'ব 115 মাৰ্কছৰ ওপৰত আৰু কনষ্টেবল AB ফিমেল কেণ্ডিডেটসকলৰ বাবে 95 মাৰ্কছ। বহুতো চেঞ্জ হৈছে, আপোনালোকে দেখিছে ইতিমধ্যে। এইখন চাওক আপোনালোকে AB কনষ্টেবলসকলৰ বাবে অনলি ফৰ মেল কেণ্ডিডেটৰ বাবে আপোনালোকে চাওক চিনাপৰ 20 মাৰ্কছ। আপোনালোকে যদি 4 চিনাপ মাৰিব পাৰে তেন্তে 10 মাৰ্কছ, 5 চিনাপ মাৰিলে 11 মাৰ্কছ, 6 চিনাপ মাৰিলে 12 মাৰ্কছ। ঠিক তেনেদৰে 14 চিনাপ মাৰিলে আপোনালোকে ফুল 20 মাৰ্কছ পাব। বন্ধুসকল, এইখন হৈছে চেঞ্জ হৈছে বৰ্তমান। আগতে চিনাপ নাছিলে আসাম পুলিচ ABUBৰ বাবে। UBৰ বাবে একো চেঞ্জ হোৱা নাই। UBৰ বাবে ৰানিং আৰু লং জাম্প আছে আৰু অনলি ফৰ
এ বি কাৰণেহে আপোনালোকে চিনাপটো কমপ্লিট কৰিব লাগিব বন্ধুসকল এইটো হৈছে চেঞ্জ নতুন এডভাৰটাইজমেণ্টৰ চেঞ্জ আপোনালোকক জনালোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব